নমস্কাৰ ধৰিত্ৰীজ কালেকশ্যনৰ সকলোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে নতুনকৈ চাই আছে সেইসকললৈ অনুৰোধ জনাইছোঁ যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আজি লৈ আহিছোঁ একেবাৰে কম মূল্যত অসমীয়া গহনাৰ সেট কেইটামান। কম্বো সেট লৈ আহিছোঁ। কম্বো হিচাপত পাব। প্ৰথম কম্বো হ'ল এইটো গলপাতা, বিয়াৰ কইনাৰ কাৰণে খুবেই ধুনীয়া। এইটো কাণফুলিযোৰ হ'ব হেংগিঙত। আৰু লগতে কম্বো হিচাপত থাকিব এইটো এটা গলপাতা, খুবেই ধুনীয়া। ইয়াৰিংযোৰ হ'ব টপত। এইটো আপুনি কম্বো হিচাপত লাভ কৰিব মাত্ৰ 1050 টকা। নেক্সট এইটো এটা কম্বো সেট হয়, খুবেই ধুনীয়া গলপাতা আৰু এইটো হ'ব দীঘলত মণিত। কাণফুলি হ'ব টপত। এতিয়া স্ক্ৰীনশ্বট লওক আৰু মোক হোৱাটছআপ কৰক। এইটো সেট আপুনি লাভ কৰিব অনলি 700। স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ কৰক। খুবেই ধুনীয়া হয়। এইটো হ'ব দুগদুগী, কাণফুলি হ'ব টপত, লগতে থাকিব এটা গলপাতা, গলপাতাৰ কাণফুলি হ'ব টপত। এইটো লাভ কৰিব কম্বো হিচাপত 700 টকাত। এতিয়া স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ কৰক। গলপাতা আৰু দুগদুগী, স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ কৰক। এই কম্বো সেটটো ল'ব পাৰিব মাত্ৰ 700 টকাত। এতিয়া স্ক্ৰীনশ্বট লওক আৰু মোক হোৱাটছআপ কৰক। এই কম্বো সেটটো ল'ব পাৰিব মাত্ৰ 700 টকাত। খুবেই ধুনীয়া হয়। এতিয়া স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ কৰক। এই সেটটো লাভ কৰিব মাত্ৰ 700 টকাত, অনলি 700। এতিয়া স্ক্ৰীনশ্বট লওক আৰু মোক হোৱাটছআপ কৰক। এইটো লাভ কৰিব অনলি 700। অসমৰ ভিতৰত শ্বিপিং ফ্ৰী হ'ব, আউট অফ আছাম 150 এক্সট্ৰা। খুবেই ধুনীয়া। জাপি হ'ব, লং হ'ব এইটো জাপিটো। ইয়াৰিং হ'ব এইটো টপত। গলপাতা হ'ব এইটো। আৰু কাণফুলি হ'ব এইটো। স্ক্ৰীনশ্বট লওক আৰু মোক হোৱাটছআপ কৰক। জোনবিৰিটো হ'ব এইটো, দীঘল হ'ব। জোনবিৰি ইয়াৰিং হ'ব এইটো। লগত থাকিব গলপাতা, গলপাতাৰ ইয়াৰিং হ'ব এইটো। স্ক্ৰীনশ্বট লওক
আৰু হোৱাটছআপ কৰক। এইটো হ'ব জাপি। ইয়াৰিং হ'ব এইটো। গলপাতা। গলপাতা, গলপাতাৰ কাণফুলি এইটো। অনলি 700। স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ কৰক। 700 অনলি কম্বো, অনলি 700। স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ কৰক। এই ছেটটো লাভ কৰিব মাত্ৰ 700 টকাত। অসমৰ ভিতৰত ফ্ৰী ডেলিভাৰী হ'ব আৰু আউট অফ আছাম হ'লে 150 এক্সট্ৰা। এতিয়া স্ক্ৰীনশ্বট লওক আৰু হোৱাটছআপ কৰক। খুবেই ধুনীয়া জাপি। মোৰ গহনাৰ কালেকশ্যন কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। যিসকলে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, নমস্কাৰ।